মই যদি নমন কৰি আছোঁ মোৰ কাষত থকা যদি মোৰ ভাইব্ৰেশ্যন কেটচ কৰিব আৰু তেনেকৈ গোটেই পূজা মণ্ডপৰ ভাইব্ৰেশ্যনটো পজিটিভ হৈ যায় আৰু পূজা মণ্ডপৰ মানুহে কাৰণে ওলাব নিবিচাৰে লাগিলে মেলাতে ঘূৰি থাকক নন ভেজ বেছি খায় তেওঁলোকৰ অসহায় ভাৱটো ভয় ভাৱটো বহুত বেছি হয় পূজা দুৰ্গা পূজা চলি আছে চ' প্ৰথম মোৰ কুৱেশ্যন যে দুৰ্গা পূজা কিয় পালন কৰা হয় দুৰ্গা দেৱী আমি দেখোঁ ন অষ্টভুজা দেখায় ভুজা মানে কি বাহু আমি যেতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰিবলগীয়া হয় এনেকৈ কওঁ ন মোৰ পাৱাৰ আছে মই শক্তিশালী এনেকৈ কওঁ ন একচুৱেলি ভুজা চ'লজাৰ বাহু কিহৰ কাৰণে দেখুৱাওঁ আমি মানে আমাৰ পাৱাৰৰ প্ৰতীক যে আমি শক্তিশালী দেই ফিজিকেলি উই আৰ পাৱাৰফুল সেইকাৰণে আমি এনেকৈ দেখুৱাওঁ সেইটোৱে আচলতে চিম্বলিক এটা পেটাৰ্ণ যে আমি পুৰুষ নাৰী উভয়ে আধ্যাত্মতটো পুৰুষ নাৰীৰ কোনো ধৰণৰ পুৰুষ নাৰী বুলি চোৱা নাযায় আধ্যাত্মত আত্মা বুলি চোৱা যায় না মেল না ফিমেল তো আমাৰ 8টা শক্তি আছে এতিয়া আমাৰ 8টা মনুষ্যৰ 8টা শক্তিক কেনেকৈ দেখুৱাব এতিয়া যেতিয়া বহু চিন্তা চৰ্চা চলিল যে মনুষ্যৰ 8টা শক্তিক কেনেকৈ দেখুৱাম যিহেতু শক্তিক আমি বাহুৰ দ্বাৰা চিম্বলিক দেখাওঁ যে মই শক্তিশালী বুলি সেইকাৰণে অষ্টভুজা দি পেলাই এগৰাকী দেৱী বনাই এ কমপ্লিট পাৱাৰ পেকেজ হয়নে এটা কমপ্লিট পাৱাৰৰ পেকেজ সেইকাৰণে দুৰ্গা পূজাৰ ইমান বেছি মাহাত্ম্য নহয় জানো আমি সেইকেইদিন আইডল বনাওঁ মানে পুতলাটো বনাই আনি পূজা কৰোঁ আচলতে তাৰ যিটো আধ্যাত্মিক অৰ্থ যে আমাৰ যি 8টা শক্তি সেই 8টা শক্তিৰ উদযাপন আমি দেখোঁ আগতেতো বাৰু মানুহ চানুহ বলি দিছিলে এতিয়াও ক'ৰবাত হয়তো দিয়া হয় নাজানো বাৰু দেই ক'ত দিয়া হয় কি হয় আৰু এতিয়া মানে পূজাত ছাগলী বলি দিয়া হয় এনেকৈ দিয়া হয় জন্তু আমিতো এজন মানুহক বা জীৱ হত্যা মহাপাপ বুলি কওঁ কিন্তু বলি কিয় দিয়া হয় তাকে শংকৰদেৱে কৈছিল যে কুকুৰ শৃগাল গদৰ ভৰু আত্মাৰাম জানি সবাকো কৰিবা প্ৰণাম তাৰ মাহাত্ম্যটো হৈছে যে চোৱা অকল মনুষ্য জীৱাত্মাই শ্ৰেষ্ঠ বুজি পাওঁ বাকী সকলোৰে ভিতৰত কিন্তু আত্মা আছে যেতিয়া সেইবাবে আমাৰ ব্ৰহ্মা কুমাৰীজত যেতিয়া সাত্বিক ভোজনৰ প্ৰশ্ন আহে যে আপোনালোকে কিয় নাখায় এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন মাছ মাংস একো খোৱা নহয় মাছ মাংসটো দূৰৰ কথা আমি বহু পিঁয়াজ নহৰুলৈকে আমাৰ খোৱা নাযায় সাত্বিক ভোজন কৰোঁ কিয় কৰোঁ আচলতে যে শংকৰদেৱে কৈ গ'ল যে কুকুৰ শৃগাল গদৰ ভৰু আত্মাৰাম যদি জন্তু জানৰ গাত যদি আত্মা আছে তেতিয়াহ'লে মনুষ্য আত্মা যদি সেই আত্মাক ভক্ষণ কৰোঁ তেতিয়াহ'লে আমাৰ ব্যৱহাৰ বাৰু কিয় সেই অসুৰটোৰ নিচিনা নহ'ব হ'ব পাৰে আমি সংস্কাৰত আসুৰিকতা প্ৰকাশ পোৱা নাই কিন্তু মন বুদ্ধিত সেই অসুৰৰ সাম্ৰাজ্যটো চলি আছে ন সদায় চলি আছে আসুৰিক সাম্ৰাজ্যখন মন আৰু বুদ্ধিতহে চলে লাগিলে আমি ব্যৱহাৰ প্ৰকাশ পোৱা নাই ব্যৱহাৰত আমি অসুৰটো হৈ দেখুওৱা নাই বহুতে দেখুৱাইছেও বাৰু এতিয়া মানুহে মানুহৰ মাৰ্ডাৰ কৰিছে সেইটো অসুৰৰ কাম নহয় মানুহে মানুহক ইমান বেয়া বেয়া কৰ্ম কৰিছে সেইবিলাক আজি ৰাতি হোৱাৰ লগে লগে মানুহ সুৰক্ষিত নহয় ৰাস্তাত সেইবোৰ জানো আসুৰিক কাম নহয় সেইটো অতি মানে সেইটো শেষ আৰু নহয় জানো গতিকে তাৰ অৰ্থটো হৈছে যে আত্মাই যদি আত্মাক ভোজন কৰোঁ হিমাশ্ৰী তুমি কল্পনা কৰাচোন আমি আত্মা কি অষ্টশক্তিৰ প্ৰতীক ন আমি যদি সেই আত্মাটো যেনিবা সেই অষ্টশক্তি নাই তেওঁ কথা ক'ব নোৱাৰে শুনি নাপায় শুনিতো পায় যা বুলি ক'লে যায় নহয় জানো ছাগলীটোক যদি যা বুলি কয় যায়তো ক'ব নোৱাৰে তাৰমানে কেইটামান বস্তু সিহঁতৰ নাই কিন্তু হয়তো আত্মা গতিকে আত্মাই আত্মাক ভক্ষণ কৰাৰ লগে লগে কি হয় জানানে আমাৰ আত্মাৰ সেই শলিতাডাল যে একেবাৰে নুমাই যায় তাক জগাবলৈ কঠিন হয় তাৰমানে কাৰণ আত্মাই আত্মাক খাই দিয়া যায় ন ভক্ষণ কৰা যায় ন এটা নেগেটিভ পাৱাৰ এটাক আৰু যেতিয়া সেই ছাগলীটোকে হওক বা পাৰ চৰাইটোকে যেতিয়া বলি দিয়া হয় সেইটো সময়ত তুমি এটা এনেই উদাহৰণস্বৰূপে যদি এগৰাকী মানুহক বলি দিয়া হয় সেই মানুহগৰাকীৰ মনৰ পৰা কি আহিব এইটো সময়ত কোৱাচোন হেট্ৰেড হিংসা মানে ঘৃণা ভাৱ আহিব মানুহৰ প্ৰতি ভয় আহিব ন ভয় আহিব যেতিয়া মোক মাৰিব কাটিব কিন্তু মই দেখাত জন্তু জানৰে সেইটো ভয় কৰে কিন্তু যে মোক মাৰিব এতিয়া ছাগলীটো কান্দে ন বা দেখিছোঁ যে তেনেকুৱা যিবিলাক সিহঁতে ৰিয়েকশ্যন কৰিব বা ৰেডিয়েট কৰিব সেইটো সেই মঙহৰ লগত মিলি যায় এটাটো হৈছে ঘিণ এটাটো হৈছে যে বিদ্ৰোহী ভাৱটো ন কাৰণ তাক মাৰিব যিহেতু সেইটো বিভিন্ন ধৰণৰ একেবাৰে মানে বিভিন্ন ধৰণৰ ৰিপুৰেটো সি আক্ৰান্ত হ'ব যে মোক মাৰিব এতিয়া মোক বচোৱা অসহায় বোধটো আৰু যিসকলে নন ভেজ বেছি খায় তেওঁলোকৰ অসহায় ভাৱটো ভয় ভাৱটো বহুত বেছি হয় এটা ৰিচাৰ্চত প্ৰকাশ পাইছে যোন বেছি
মানে ৰেড মিট খায় তেওঁলোকৰ ভয় ভাৱটো আৰু তেওঁলোকৰ যিটো এটা অসুৰক্ষিত ভাৱটো বেছি হয় ভিতৰি কিয় হয় জানানে যেতিয়া জন্তুটোক মাৰি দিয়া যায় জন্তুটোৱে খুব অসুৰক্ষিত অনুভৱ কৰে আৰু ভয় কৰে আগৰ পৰাতো ভয়টো আছেই যে মোক মাৰিব এতিয়া সেইবিলাক মিলি যেতিয়া আমি সেই মঙহটো ভক্ষণ কৰি দিয়া যায় আৰু বলি মানে আচলতে আধ্যাত্মিকত হৈছে তে আকৌ কম তোমাৰ ভিতৰত থকা সমস্ত ৰিপুক তুমি বলি দিয়া তোমাৰ ভিতৰত থকা নেগেটিভিটি আসুৰিক যিমান প্ৰৱণতা আছে সূক্ষ্মতকৈ সূক্ষ্ম সেইবিলাক গোটেইখিনিক যে বিসৰ্জন কৰি বলি দি দিয়া সেইটোহে বলিৰ প্ৰথা আচলতে আচ্ছা কিন্তু এইটো বস্তুটো বেলেগকৈ পৰ্ট্ৰে হৈ আছে এইটো আচলতে ৰিচুৱেল হিচাপে পৌৰাণিক পৰম্পৰা অনুসৰি দুৱাপৰ যুগৰ পৰা এইবোৰ চলিছে গতিকে চলি আহিছে পৰম্পৰা অনুসৰি কিন্তু বলি হৈছে যে মই মোৰ ভিতৰত থকা সেই জন্তু সদৃশ যিটো আসুৰিক প্ৰৱণতা যিখিনি বেয়া মানে একদম বেয়া আমাৰ কাৰণে বেয়াই যিটোৱে সমাজতো বহুত বেয়া কৰিব পাৰে তাৰমানে কেতিয়াবা কি হয় আমি ৰিপুকেইটা মই কৈছোঁ ন ডাঙৰ ডাঙৰ ৰিপুকেইটা আমি দমন কৰিব পাৰোঁ সৰুকেইটা কিন্তু এতিয়া সৰুকেইটাৰ বেছি খেল আৰু বিশেষকৈ ঈৰ্ষা ভাৱটোৱে মই অনুভৱ কৰোঁ দেখোঁ মানুহবিলাকক ঈৰ্ষা ভাৱটো বহুত বেছি হৈছে মানুহৰ সেই ঈৰ্ষাটো এক প্ৰকাৰ কিন্তু আমি বলি দিব লাগে গতিকে যিসকলৰ যি প্ৰৱণতা আছে এই দুৰ্গা পূজাতে যদি যাৰ যি আছে যোনে যোনে ভাবিছে মোৰ এইটো বেছি মোৰ এইটো বেয়া ভাৱ সকলোৱে এই দুৰ্গা পূজাত শক্তিৰ আহ্বান কৰি বিসৰ্জনৰ দিনাখন স্বাহা কৰিব লাগে বিসৰ্জনৰ দিনাখন আমাৰ মানে যিখিনি নিগেটিভিটি আছে চব স্বাহা কৰিব লাগে স্বাহা বিসৰ্জন দিব যোৱা সিয়াৰ মোৰ নহয় আৰু হয় বহুতে হোম যজ্ঞ কৰে হয় কিনো কৰে আচলতে হোম কৰে ন বিসৰ্জন দিনাখন খুব হোম হয় হোম মানে স্বাহা সৰিয়হ গুটি লয় বা বিভিন্ন কিবা কিবি ৰিচুৱেল কৰে আচলতে সেইটো সময়ত আমি যদি কওঁ মোক সমস্ত নিগেটিভিটি স্বাহা মোৰ ভিতৰত থকা কাম ক্ৰোধ লোভ বাসনা ঈৰ্ষা হিংসা বিদ্বেষত স্বাহা এই ভিতৰত থকাবিলাকক যেতিয়া স্বাহা কৰিম এইটো যদি এক্সপেৰিমেণ্টটো কৰে এজ মানে দেখিবা পৰিৱৰ্তন কিমান যে সোনকালে পৰিৱৰ্তন আহে নিজৰ ঘৰখনতে সকলোৱে কিন্তু এইটো আৰম্ভ কৰিব লাগে গতিকে এইখিনি হৈছে গোটেই দুৰ্গা পূজাৰ মাহাত্ম্য অ'কে আৰু এটা কথা মানে মোৰ মন গৈছে সুধিবলৈ যিহেতু এতিয়া দেৱীক আমি পূজা কৰোঁ হয়নে সেই দেৱীকে মানে এতিয়া ধৰি লওক মাতৃৰ লগত বা ছোৱালীৰ লগত যুৱতীৰ লগত তুলনা কৰা হয় ন এগৰাকী মা বুলি ক'লে সেই মাতৃকে মানে মাৰ্ডাৰ কৰা হয় বা মহিলাকে বহুত বেছি মৰা হয় বা কিবা কৰা হয় মুঠতে সুৰক্ষিত নহয় কিন্তু পূজাটো কিন্তু ভালকৈ পালন কৰে নহয় জানো তাৰমানে কিয় হৈছে সকলোৱে ভাবিছে এই অলৌকিক যিটো দুৰ্গা পূজা আহিছে এটা মূৰ্তি বনাইছোঁ পূজা কৰিব লাগে কৰিছোঁ এটা ৰিচুৱেল হিচাপে প্ৰথা হিচাপে যেনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ কৰোঁ তেনেকৈ এটা নিয়ম বুলি ভাবিছে সেই নিয়মৰ যে মাহাত্ম্যটো মোৰ ভিতৰত সোমাই আছে সেইটো নাজানে আচলতে সেইটো কিয় নাজানে কাৰণ বহুতে আধ্যাত্মিক স্কুল বা আমাৰ এই অনুষ্ঠানলৈ অহা নাই নাজানে সেইটো কাৰণে হৈছে তেনেকুৱা বা সেইটোত কেতিয়া জাগৰণ হ'ব সেই পূজা কৰি আছে সেই পূজাৰ সময়তে যদি নিজৰ এবিধকে যদি নেগেটিভিটিক স্বাহা কৰি এই অষ্ট শক্তিক যদি ধাৰণ কৰি লোৱা যায় সেই সময়তে তেওঁলোকৰ কাৰণে কিন্তু জীৱনটো পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব নাজানাসকলে আচলতে এইবোৰ ভুল ভ্ৰান্তি কৰি আছে যিসকলে আধ্যাত্মক নাজানে আধ্যাত্ম হৈছে আমাৰ বেজ মানৱ জীৱনৰ আধাৰ হৈছে আধ্যাত্ম মন বুদ্ধিৰ আধাৰ হৈছে আধ্যাত্ম নহয় জানো আজিকালি বহু সত্তা আছে ৰাজনৈতিক সত্তা অৰ্থনৈতিক সত্তা সমাজ সত্তা এই সকলো সত্তাক চলোৱা এবিধি সত্তা হৈছে আধ্যাত্ম ৰাইট গতিকে এনেকৈ যদি চলে সকলোৱে আহক আমাৰ যি প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ আহি পেলাই যদি ৰাজযোগৰ প্ৰশিক্ষণটো লয় অন্ততঃ নিজে নিজৰ ভিতৰত থকা সেই আসুৰিক প্ৰৱণতাৰ পৰা মুক্ত হ'ব আৰু আচল দুৰ্গা পূজা প্ৰকৃতাৰ্থত দুৰ্গা পূজা উদযাপন কৰিব তেওঁ আৰু তেওঁৰ বাবে এই দুৰ্গা পূজা বিশেষ হ'ব পাৰে নহয় জানো এতিয়াৰ পৰা পৰিৱৰ্তনৰ যাত্ৰা হ'ব আৰু নেক্সট দুৰ্গা পূজালৈকে তেওঁ দেখোন একো নাথাকিব বিসৰ্জন দিবলৈ পূৰ্ণাংগ হৈ যাব ন গতিকে সেইটো হৈছে প্ৰেক্টিচ কৰিব লাগিব আৰু আচল দুৰ্গা পূজা সকলোৱে এনেকৈয়ে উদযাপন কৰক প্ৰতিদিনে এটা ব্ৰত লওক আমি আচলতে খোৱা বোৱাৰ ব্ৰত কৰোঁ বহুতে খোৱা বোৱাৰ ব্ৰত কৰে কিছুমানে পানীও নাখায় সেইটো ব্ৰতৰ কথা কোৱা নাই সেইটো ব্ৰত কৰিলে কাৰ প্ৰফিট হ'ল শৰীৰটোৰ প্ৰফিট হ'ল ৰাইট শৰীৰটোহে প্ৰফিট হ'ল আচ্ছা গাড়ীখন বোলে আমি যেতিয়া গাড়ীখন খুব মুচি কাচি চাফ চিকুণ কৰোঁ ক'ৰবালৈ নিবলৈ কেতিয়াবা ৰেষ্ট দিওঁ ন গাড়ীখনে ৰেষ্ট পাওক ইঞ্জিনটোও ৰেষ্ট পাইছে গাড়ীখনেও ৰেষ্ট পাইছে ঠিক একেদৰে আমি যদি
ভাবিছোঁ যে এটা ব্ৰত কৰিলে মন বুদ্ধিত একোৱেই প্ৰফিট নহয় দেই, এইটো এটা লজিক আছে। এই যে ফাষ্টিং ইজ এ মানে ফিজিকেল এটা প্ৰেক্টিছ। মোৰ শৰীৰটো কিবা ভাল হ'ব, মই এদিন নাখালে মোৰ শৰীৰটো হালকা হ'ব। আচ্ছা, ব্ৰত মানে হৈছে যে প্ৰত্যেক দিনাই প্ৰথমা দ্বিতীয়া তৃতীয়াৰ পৰা লৈ একে দশমীলৈকে প্ৰত্যেক দিনাই প্ৰত্যেকটো শক্তি যি কথা আমি পাতিলোঁ এতিয়া, প্ৰতিটো শক্তিক আহ্বান কৰি নিজৰ মাজত ইমাৰ্জ কৰি নিজৰ নেগেটিভিটিখিনিক যদি আমি উলিয়াই পঠাব পাৰোঁ, এটা ৰাতিপুৱা প্ৰথমবাৰ, এতিয়াতো আজি সপ্তমী নহয়, আজি যদি ব্ৰত পালন কৰে যে মই সকলোতে সন্তুষ্টমণি, সন্তুষ্টতা মোৰ জনমসিদ্ধ অধিকাৰ। আজিৰে পৰা মই প্ৰতিটো কৰ্ম খুব আনন্দ চিত্ত আৰু সন্তুষ্টতাৰে কৰিম, আৰু মোৰ সন্তুষ্টতাৰ প্ৰকাশ সেই চাকি গছৰ নিচিনাকৈ যেতিয়া আত্মাৰ জ্যোতি জ্বলি থাকিব, চাকি গছ যেতিয়া ইয়াত জ্বলি থাকিব, তাৰ জ্যোতিয়ে সকলোকে বিৰাজমান কৰিব ন, চুব ন। এগছ চাকি জ্বলি থাকিলে কিমান ভাল লাগে ৰুমটোত, তাৰ পোহৰে চবকে চুৱেনে? চুৱে। সেই আমাৰ আত্মাৰ জ্যোতিয়ে সকলোকে চুব, আৰু মোৰ ঘৰত থকা প্ৰতিটো সন্তান সন্তুষ্টতাৰে ভৰি পৰিব, মোৰ ঘৰত থকা প্ৰতিটো ৰোগ নিৰাময় হ'ব, মোৰ ঘৰখন মন্দিৰ মছজিদ গীৰ্জালৈ ৰূপান্তৰ হ'ব, যিখন ঘৰত শুদ্ধ সিদ্ধান্ত, শুদ্ধতা পবিত্ৰতা সকলো সময়তে বিৰাজমান হৈ থাকিব। এইবিলাক হৈছে ব্ৰত। আৰু অষ্টমীৰ দিনাখন ক'ব লাগিব যে মই আজি মোৰ ভিতৰত থকা সম্পূৰ্ণ আসুৰিক প্ৰবৃত্তিক মই দমন কৰি পেলাইছোঁ, চুৱাহা কৰিছোঁ, পেলাই দিছোঁ। আজিৰে পৰা মই যোন যেনেকুৱা তাক তেনেকেই গ্ৰহণ কৰিম। কাৰোৰ প্ৰতি মোৰ মনত কোনো নেগেটিভ ভাৱনা মই নাৰাখোঁ, যদিও ৰাখিছিলোঁ আজিৰ পৰা মই চুৱাহা কৰিছোঁ, নকৰোঁ। মই বেয়া নাচাওঁ, বেয়া নকওঁ, বেয়া নুশুনো, বেয়া নাপাতোঁ, আৰু বেয়া কেতিয়াও চিন্তনো মই নানো, কাৰণ সেইটো মোৰ কৰ্ম নহয়। এনেকৈ যদি কৈ থকা যায় পৰিৱৰ্তন 21 দিনো নালাগে। মানে চাব পাৰা, আমাৰ এনেকৈ ৰিচাৰ্চ হৈছিলে, এনেকৈ 21 দিনীয়া এটা ৰিচাৰ্চত পাইছিলে যে ইমান আচৰিত ৰিজাল্ট পাইছে যে পজিটিভিটি 100% হৈ গ'ল, যি মানুহে 100 নেগেটিভ হৈ সোমাইছিলে। তো এই ৰিচাৰ্চবিলাক চলি থাকে, ফৰেইন কাণ্ট্ৰিত বেছিকৈ চলে। আৰু এটা ৰিচাৰ্চ চলিছিলে মাজতে, এনেকৈ তোমাৰ দুটা বক্স কৰিছিলে প্ৰকৃতিৰ মাজতে। এফালে ৰাখিছিল ব্ৰাহ্মণসকলক, পজিটিভ 10জন মানুহক এনেকৈ জ্ঞানৰে সমৃদ্ধ কৰে, আৰু আনফালে আসুৰিক মানুহ 10জনক ৰাখিছিলে, যি কাম ক্ৰোধ লোভ মোহ বাসনাত অনবৰতে ফ্ৰাষ্ট্ৰেটেড হৈ থাকে, খং একদম চণ্ডাল ৰূপ লৈ থাকে। তাৰপিছত সেই প্ৰকৃতিয়ে কি আছিলে, 10 দিনৰ পিছত দেখিছে যিটোত মানে আপেলৰ গছ নে কিবা আছিল, তাত আপেল ফুলিবলৈ আৰম্ভ কৰিছে ব্ৰাহ্মণসকলৰ ফালে, আৰু এইফালে আপেলৰ গছ ঝৰি পাত্তা চাত্তা গিৰি তোমাৰ পাত চাত চব শেষ কৰি লঠঙা হৈ গ'ল গছ, যিফালে নেগেটিভ মানুহখিনি বহি আছিলে। তাৰমানে তুমি যে ক'লা শব্দ ব্ৰহ্মাণ্ড, যি চিন্তন কৰি আছোঁ সিটো শব্দৰ ৰূপত আহিব ন, শব্দই গছৰ পাতটো পেলাই দিব পাৰে। সঁচাকৈ বহুত মানে এনাৰ্জি আছে ন, বহুত এনাৰ্জি, চব এনাৰ্জিটো এক্সচেঞ্জ। তুমি মই যে কথা পাতি আছোঁ চব এনাৰ্জিৰ এক্সচেঞ্জ। এই যে কথা পাতি আছোঁ এটা এনাৰ্জি তুমি ফিল কৰি আছা, হয় এটা এনাৰ্জি পাই আছা, পজিটিভ এনাৰ্জি ফিল কৰি আছা, এনাৰ্জি পাই আছা। আৰু কেতিয়াবা কি হয়, বেলেগো বহু কথা পাতিব পাৰে, আমি এটা এনাৰ্জি কেটচ কৰোঁ। আচ্ছা, কিছুমান এনেকুৱা লাগে, আচ্ছা এলাৰ্ট হৈ যায় এনেকুৱা এনাৰ্জি। আমি একচুৱেলি শব্দ মানে এনাৰ্জি, ব্ৰহ্মাণ্ড। সেইবাবে শব্দ ক'ৰ পৰা আহে? চিন্তনৰ পৰা। প্লেনিং ভেৰি ইম্পৰ্টেণ্ট। চিন্তন যদি সঠিক নহয়, শব্দ কিন্তু জিতি ওলাব। বহু মানুহে জিতি কথা কয়, কাৰণ তেওঁৰ চিন্তনত প্লেনিং নাই। চিন্তন সদায় শুদ্ধ। সেইবাবে ৰাতিপুৱাই শুই উঠি অন্ততঃ এই দুৰ্গা পূজা কেইদিন যে মই শুদ্ধ, মই পিয়'ৰ, মই পৰম পবিত্ৰ, মই সুখস্বৰূপ, আনন্দস্বৰূপ, দিব্যস্বৰূপ, পবিত্ৰতাস্বৰূপ। মোৰ হাততে গ্ৰহণ কৰাৰ, সহন কৰাৰ, ডিচিজন লোৱা, আনক চোৱা, আনক পঢ়ি চোৱাৰ, আনক সহযোগ কৰাৰ, সকলো কথা ত্যাগ কৰাৰ শক্তি মোৰ ভিতৰতে ভৰপূৰ। এইবোৰ যদি কৈ থকা যায়, এইকেইদিন দেৱী শক্তিও থাকে, যিহেতু চবেই আহ্বান কৰে, এটা পজিটিভ ভাইবছ আৰম্ভ হৈ গৈছে, এটা পজিটিভ ভাইবছ আৰম্ভ, কাৰণ পূজা পাঠ আৰম্ভ হৈ যায়। কাৰণ পূজা কৰাৰ লগে লগে আত্মা কিন্তু নৰ্মেল থাকে। এইকেইদিন যে পূজা হ'ব, বাতাবৰণ পজিটিভ হ'ব, কিয় কোৱাচোন? সেই সময়ত যে যিয়ে অন্ততঃ নমনো কৰিব, তেওঁৰ আত্মা কিন্তু সেই সময়ত শুদ্ধ থাকে, আৰু শুদ্ধ আত্মাৰ পৰা ভাইব্ৰেশ্যন ওলাব। মই যদি নমন কৰি আছোঁ, মোৰ কাষত থকা যদি মোৰ ভাইব্ৰেশ্যন কেটচ কৰিব, আৰু তেনেকৈ গোটেই পূজা মণ্ডপৰ ভাইব্ৰেশ্যনটো পজিটিভ হৈ যায়। আৰু পূজা মণ্ডপৰ মানুহে সেইকাৰণে ওলাব নিবিচাৰে, লাগিলে মেলাতে ঘূৰি থাকক।
হয় কাৰণ যিহেতু ভগৱানক মানে স্মৰণ কৰিব ন সেইটো সময়ত কেতিয়াও বেয়া কথা নাভাবে ৰাই গতিকে সেইটো কিয় আমি 9 দিন কৰিব লাগেনো সদায় কৰিব লাগে কিয়নো সদায় কৰিব নালাগে সদায় মানে কিয় প্ৰতিপলে কৰিব নালাগে আমি প্ৰতিপলত কৰিব লাগে হয়নে আমি প্ৰতিপলে কৰিব লাগে অন্তত মানুহবোৰ এটা কথাত এলাৰ্ট হ'ব লাগে হিমাশ্ৰী যাৰ লগত আছে দেই বিশেষকৈ ঘৰখনত যাৰ লগত যোন আছে মই যদি আনক ডিষ্টাৰ্ব কৰিছোঁ তাৰমানে এলাৰ্ট হ'ব লাগিব যে মই নেগেটিভিটি দিবলৈ আৰম্ভ কৰিছোঁ পজিটিভিটিৰ প্ৰথম লক্ষণটো হৈছে কাকো ডিষ্টাৰ্ব নকৰা যোন যেনেকুৱা অ'কে ফাইন ঠিক আছে কাকো ডিষ্টাৰ্ব নকৰা কাকো অত্যাধিক প্ৰেছাৰ নিদিয়া কাকো এনেকুৱা কথা নোকোৱা যিটো কথা শুনাৰ লগে লগে তেওঁ আঘাত পায় গতিকে ডিষ্টাৰ্ব দিয়া আঘাত দিয়া এইবিলাক হৈছে নেগেটিভিটি যদি ভাবোঁ যে নহয় মোৰ তাততো ইমান বেছি একো নাই ইমানকণটো থাকিবই ন সিমানকণো আমি আচলতে শেষ কৰি পেলাব পাৰোঁ গতিকে এয়া হৈছে দুৰ্গা পূজাৰ মাহাত্ম্য বহুত ভাল লাগিলে ইণ্টাৰেষ্টিং মানে আমি যিখিনি ভাবি আছিলোঁ তাৰ সম্পূৰ্ণ ওলোটা আপুনি যিখিনি বুজালে ৰাইট আপুনি পূজা চাবনে পূজা পূজা মানে তো ছোৱালী দুজনীলৈ ওলাব লাগিব আৰু তাৰপিছত আমি পূজা চাওঁ ইহঁতে কিবা কিবি কিনে আৰু সেইটোৱে ক'লোঁ পূজা মণ্ডপলৈ সোমাই যোৱাৰ লগে লগে এটা পজিটিভ ভাইবছ সকলোৰ মন কিবা ফূৰ্তিত থাকে উদযাপন কৰি থাকে সকলোৱে গতিকে যাওঁ তেনেকৈ মণ্ডপলৈ প্ৰায় যোৱা হয় আৰু মোৰ মানুহবোৰক চাই খুব ভাল লাগে ইমান সুখী হৈ থাকে এইকেইদিন সঁচাকৈ ফূৰ্তিত থাকে তাৰপিছতে যেতিয়া বিসৰ্জনৰ পিছতে আৰু তুমি দেখিছানে বিসৰ্জনত কিছুমান ঘটনাও ঘটে কিয় ঘটে বাৰু দেৱী বিসৰ্জন দিব গৈ বহুতেই বিসৰ্জন হ'বলগীয়া হয় সেইবোৰ কিয় ঘটে তাৰমানে আচল অৰ্থত আমি দুৰ্গা পূজা উদযাপন নাই কৰা ন হয়নে আমি এটা নীতি নিয়ম বুলি ধৰি ৰাখিছোঁ তাৰপিছতে আমি কিছুমান অশুদ্ধ বস্তু সেৱন কৰি গৈ পেলাই তেনেকৈ আমাৰো মৃত্যু ল'ৰা ছোৱালী মৃত্যু হোৱাও দেখিছোঁ গতিকে এইটো ক্ষেত্ৰত ঘৰখন আমি সদায় আধ্যাত্মত ঘৰখনক বহুত গুৰুত্ব দিওঁ যাতে ঘৰখনৰ পৰা ওলাব ন সেই সন্তান ন এই সন্তানটো মোৰ ঘৰখনৰ পৰা ওলাব গতিকে এলাৰ্ট থাকিব লাগিব যে সেই সন্তানক মই কেনেকৈ ব্ৰিং আপ কৰিছোঁ আৰু এতিয়া মানুহবিলাকৰ আচলতে কি হয় জানানে হিমাশ্ৰী সেইটো হৈছে কম্পিটিশ্যন মনোভাৱটো যে বেছি হৈ গৈছে বেলেগক চাই মাতা দেৱী আমাৰ পৰমাত্মাই কয় যে তুমি স্বদৰ্শন বুলি কয় তাৰমানে নিজক দৰ্শন কৰা যিখিনি ৱেপন দেখুৱায় দেৱীৰ হাতত কিছু কিছু ৱেপন দেখুৱায় ন এটা চক্ৰ দেখুৱায় এটা গদা দেখুৱায় গদা অৰ্থটো হৈছে যে গদা যদি তললৈ কৰি থোৱা তাৰমানে মই বিজয়ী আৰু গদা যদি ওপৰলৈ দিয়া তাৰমানে মই এতিয়া যুদ্ধলৈ যাম হয় দেই তাৰ প্ৰতীকটো কথা কৈছোঁ তাৰমানে তুমি তোমাৰ গদাডাল সময়ে সময়ে চেঞ্জ কৰিব পাৰিবা ঘৰত যেতিয়া থাকা সদায় বিজয়ী আত্মা মই তাৰমানে গদা তললৈ আছে মই বিজয়ী হৈ আহিছোঁ কিয় ঘৰত বিজয়ী হৈ থাকিব লাগে কোৱাচোন তুমি যদি বিজয়ী মনোভাৱ লৈ থাকা তোমাৰ ঘৰত থকা গোটেইখিনি মানুহো খুব ফূৰ্তিত আৰু বিজয়ী অনুভৱ কৰিব আচ্ছা গদা যদি ওপৰলৈ দিয়া তাৰমানে যুদ্ধং দেহি যুদ্ধলৈ যাম এতিয়া এটাই বস্তু কিন্তু দেখিছা নেগেটিভ এণ্ড পজিটিভ ছাইডটো তাৰমানে মই এতিয়া যুদ্ধং দেহি হৈ আছোঁ বহুত লজিক আছে গোটেই ৱেপনছবিলাকৰ বহুত লজিক আছে ঠিক তেনেকৈ পদুম ফুল দেখায় হাতত ন লক্ষ্মী দেৱীৰ হাতত দেখুৱায় তাৰপিছতে এটা শংখ দেখুৱায় শংখটো হৈছে যে জ্ঞান শংখ যে ফু কৰিলে বহুত দূৰলৈকে চাউণ্ড যায় তাৰমানে জ্ঞানৰ বৰ্ষা কৰিব দিছে যে সেই আত্মা তুমি জ্ঞানস্বৰূপ সুখস্বৰূপ আনন্দস্বৰূপ দিব্যস্বৰূপ তুমি ঈশ্বৰ আল্লাহ পৰমাত্মাক তুমি চিনি পোৱা তুমি তেওঁলোক কানেকশ্যন কৰা তাৰে আচলতে শংখত ধ্বনি বুলি কওঁ আমি ৰাইট তেনেকৈ বহু বেছি ৱেপেন দেখুওৱা যায় তৰোৱালখন দেখুওৱা যায় মুখামুখি হোৱাৰ শক্তি তৰোৱাল মানে কি এখন তৰোৱাল ঘৰত কিয় ৰাখে সুৰক্ষাৰ কাৰণে ৰাখে আজিকালি সুৰক্ষাৰ কাৰণে ৰাখে তাৰমানে মই মুখামুখি হ'ব পাৰোঁ সেইটো অৰ্থ এইটো নহয় তৰোৱালখনেৰে কাৰোবাক কাটি মাৰে সেইটো কথা নহয় যে মই মুখামুখি হোৱাৰ শক্তি মোৰ প্ৰবল তো এই বস্তুবিলাকৰ ৱেপনবিলাকৰো সেইটো লজিক আচলতে গতিকে সমগ্ৰ বুজাই দিলোঁ গোটেইখিনি আৰুতো দেৱী এনেকৈ একো নাই আৰু বিসৰ্জন মানে হৈছে এই সমগ্ৰ আত্মা শক্তি উদযাপন কৰিলোঁ নেগেটিভিটিখিনি গোটেইখিনি ল'লোঁ লৈ পেলাই পানীত উটুৱাই দিলোঁ মানে যিখিনি বেয়াখিনি উটুৱাই দিলোঁ কিন্তু তাৰ প্ৰতীক হিচাপে তেওঁলোকে দেৱীৰ পুতলাকে নি পেলাই উটুৱাই দিয়েগৈ তাৰমানে সেইটো কিয় উটুৱাই দিয়ে তাৰমানে যিহেতু বেয়া লেতেৰা পেতেৰা জেগাত পেলালে যিহেতু দেৱী গতিকে লেতেৰা জেগাত ৰাখিব নোৱাৰে পানী সদায় শুদ্ধ বুলি মনা যায় সেইকাৰণে পানীত চুৱাহা কৰা আৰু আমাৰ হৈছে আমাৰ আত্মাৰূপী যিখন সাগৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ যি মহাসাগৰ প্ৰেমৰ শান্তিৰ সেই সাগৰত আমি আমাৰ বিসৰ্জনক চুৱাহা কৰা
তেওঁক আমি শান্তিৰ সাগৰ মহাসাগৰ বুলি কওঁ আৰু আমি তেওঁৰ একোখন নদ নদী লজিক আছে দেখিছানে বিসৰ্জন পানীত কৰে আৰু আমিও বিসৰ্জন সেই শান্তিৰ আনন্দৰ সুখৰ মহাসাগৰ পিতাক কৰোঁ সেয়ে বিসৰ্জন গতিকে আহক দশমী দিনাখন আমি সকলো বিসৰ্জন দিওঁ ন অন্ততঃ এবিধকৈ যদি বিসৰ্জন দিওঁ নিজৰ জীৱনটোৱে বেলেগ হৈ যাব অন্ততঃ ৰোগমুক্ত হৈ যাব মনত একো নাথাকিব সকলো সময়তে পাতল লাগিব ফূৰ্তিত থাকিব সেইখিনিতো আমাক লাগে সেইখিনি আমাক লাগে কেইটামান ক্ষুদ্ৰ বস্তুৰ অভাৱত মানুহৰ কি জীৱন হৈছে এতিয়া আনন্দ সুখ শান্তি আৰু এই ছেটিছফেকশ্যন সন্তুষ্টতা সফলতা বস্তুটো কম্পিটিশ্যনত আহি গ'ল আৰু আনৰ লগত কম্পিটিশ্যন কৰিব গৈ যদি মই সফল কৰিবলৈ গৈ সফল হ'ম মেটেৰিয়েলিষ্টিক ফালৰ পৰা মই সফল হৈ যাম বস্তু চস্তু সা সম্পত্তিৰ ফালৰ পৰা ন কিন্তু এইফালে সিমানেই ডাউন মনৰ পৰা ডাউন হ'ব সিমানেই ডাউন হ'ব একচুৱেলি কম্পিটিশ্যনটো নিজৰ লগত নিজে কৰিব লাগে নহয় জানো কম্পিটিশ্যনটো য়েছ তুমি যিটো কৈছা সেইটো আমাৰ আধ্যাত্মিক পুৰুষাৰ্থ বুলি কয় কম্পিটিশ্যন নিজৰ লগত কৰিব লাগে যে মোৰ কি কি বেয়া কোৱালিটি আছে লিষ্ট কৰিব লাগে আৰু মোৰ কি কি ভাল কোৱালিটি লিষ্ট কৰিব লাগে ঠিক আছে মই এপদকৈ এই বেয়া কোৱালিটিখিনি মই শেষ কৰিম সেইটো কম্পিটিশ্যন একদম তুমি ঠিকেই কৈছা সেইটোক আমি কওঁ যে নিজে নিজৰ লগত পুৰুষাৰ্থত কম্পিটিশ্যন কৰা আৰু আনৰ লগতো যদি কৰিবলগীয়া হয় কম্পিটিশ্যন এইটো কৰিব লাগে যে মই তেওঁতকৈ কিমান ভাল সেইটো কম্পিটিশ্যন আনিব লাগে ভাল মানে তেওঁতকৈ মোৰ মন বুদ্ধি কিমান উচ্চ তেওঁতকৈ মোৰ চিন্তন কিমান উচ্চ তাতহে কৰিব লাগে না কি মেটেৰিয়েলিষ্টিক বস্তুটো দেখিছা এতিয়া ক'ত ভূমিকম্প হৈছে ক'ৰবাত বোমা বাৰুদ হৈছে শেষ ন বস্তুটো চাৰখাৰ হৈ গৈছে একো বস্তু ক'তো নাই মাজতে শুনিছোঁ ক'ৰবাত ভূমিকম্প হৈছিল নে কি হৈছিলে যে পইচা বহুত এটিএমত আছে উলিয়াব নোৱাৰিলে চব এটিএমবোৰ ভাঙি গ'ল বেংক ভাঙি গ'ল গতিকে মেটেৰিয়েলিষ্টিক বস্তুৱে কেতিয়াও সুখ শান্তি আনন্দ দিব নোৱাৰে সেইটো মই গেৰেণ্টি কৰিছোঁ দিব পাৰিব ছেকেণ্ডৰ কাৰণে যাক আমি কণ্টেণ্টমেণ্ট বা ছেটিছফেকশ্যন বুলি নকওঁ সেইটো এনেই এটা ভাল লগা আৰু সঁচাকৈ বহুত ভাল লাগিল আজি এই এপিছ'ডটো কৰি আৰু মানে ময়ো গম পোৱা নাছিলোঁ আপুনি যিখিনি কথা ক'লে আধ্যাত্মত একচুৱেলি লজিকটো কি আজি মই গম পালোঁ আৰু আশা কৰোঁ আপোনালোকেও চাগে লজিকটো কি পূজাৰ মাহাত্ম্য কি বুজি পাইছে আৰু সকলোৱে পূজা উদযাপন কৰক ৰঙীন কৰক আপোনালোকৰ যিখিনি নিগেটিভিটি আছে পূজাৰ দিনাখন যেনেকৈ দেৱীক বিসৰ্জন দিয়া হয় তেনেকৈ নিজৰ বেয়াখিনি আপোনালোকে বিসৰ্জন দিয়ক আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি দিব